হেল্ল' গাইছ, আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰকাতুহু। আজি মই যাব ওলাইছোঁ গুৱাহাটীৰ ফেঞ্চি বজাৰত। মোৰ মানে এখন দোকান আছে, বিৰিয়ানীৰ দোকান নতুনকৈ খুলিছোঁ। তাৰ হাণ্ডি এটা লাগে, হাণ্ডিটো নোহোৱা তাৰমানে ভাল লগা নাই, সেইকাৰণে হাণ্ডিটো আনিব যাই আছোঁ। আপোনালোককো লৈ যাম। যদি মোৰ চেনেলত নতুন এই টুকুৰাটো নতুনকৈ দেখিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবি আৰু ঘণ্টা বটলটো একদম দাবি দিবি দেই গাইছ। আৰু বঢ়িয়াকৈ বাচেণ্টিখন উলিয়াই লৈছোঁ। বাচেণ্টিখন ক'ত থোৱাটো আপোনালোকে জানে। গাড়ীখন বঢ়িয়াকৈ মছজিদৰ ভিতৰত থৈ দি এতিয়া বাছত উঠিব গৈ আছোঁ গাইছ। চাই থাকক, ধুনীয়াকৈ বহি লৈছোঁ গাইছ। এতিয়া যাম, চাই থাকক। পাঠেক দেখিছা দে যাওঁ। এই গুৱাহাটীত যাওঁ, অলপ বজাৰ আছে, কিবা বজাৰ কৰিলোঁ। দে যা। আহি পালোঁ ফেঞ্চি বজাৰ গাইছ। এতিয়া মোৰ ভোক লাগিছে, মই চাম্বাৰ বাৰ খাম। এইখন মানে নতুন দোকান, সেইকাৰণে সোমালোঁ, খাই চালোঁ। কৰবাত অহাৰ আগতে তাৰমানে খানাটো খাই ল'লে ভাল লাগে। পেটটো খালী আছিল, খাই ল'লোঁ গাইছ। বাকী চাই থাকক, দেখাই আছোঁ। এই দোকানখন দেখিছে নে গাইছ? ইয়াতে বোলে মছলা পাতিৰ কম দাম। বাকী মোৰ বস্তু লোৱা কমপ্লিট হ'ল গাইছ। লৈছোঁ, বাকী আৰু যাই আছোঁ। গাড়ী লৈছোঁ, গাড়ী পোৱা নাই গাইছ। আৰু এই সেউজীয়াখন দেখিছেনে? এইখন মানে মই দোকানৰ আগত মাৰিবৰ কাৰণে লৈছোঁ গাইছ।